অতিশয় গুৰুত্বপূৰ্ণ। গাঁও আহা কি পিন্ধিবা কোৱা তপৰাই, পিন্ধিবা নেকি ৰিচা, পিনি পেকক মিবু গালোক, নে ৰিগু ৰিখাওচা, পেৰাত আছে কণ্টং কাম্বুক আৰু কাচং ফাচকাই, তাৰে পৰা ল'ব পৰা দখনা ফাচৰা আৰু নাই, চুৰিয়া পাগুৰি চেলেং ৰিহা আৰু মেখেলা, পাতানি পহ গামোচা, উগন ফালি তাগলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইতিমধ্যে দ্বিতীয় শ্ৰেণীৰ নতুন ভাষাৰ কিতাপ আহি গ'ল ঝংকাৰ। নম্বৰ অধ্যায়ৰ আমাৰ সংস্কৃতিৰ পাঠ নম্বৰ 2 বিহুগীতৰ অন্তৰ্গত 66 পৃষ্ঠাত এই কবিতাটো দিয়াই আছে। গোটেই কবিতাটোত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান জাতীয় পোচাকক প্ৰতিনিধিত্ব কৰা হৈছে। তাতে কৈছে যে পিন্ধিবা নেকি ৰিচা, ৰিচা হৈছে ত্ৰিপুৰাৰ এবিধ জাতীয় পোচাক। হৈছে পিনি পেকক মিবু গালোক, পিনি পেকক হৈছে কাৰ্বি সম্প্ৰদায়ৰ আৰু মিবু গালোক হৈছে মিচিং পুৰুষসকলে পৰিহিত এবিধ চোলা বা পোচাক। ৰিগু ৰিখাওচা, ৰিগু ৰিখা হৈছে ডিমাচা সম্প্ৰদায়ৰ। আকৌ কৈছে যে পেৰত আছে কণ্টং কাম্বুক, কণ্টং কাম্বুকো হৈছে মিচিং মেখেলা চাদৰ। আচলতে মেখেলা চাদৰ মিচিংসকলে কণ্টং কাম্বুক বুলি নামকৰণ কৰিছে। আৰু কাচং ফাচকাই, ফাচকাই মণিপুৰী সম্প্ৰদায়ৰ এবিধ পোচাক বুলি গম পোৱা যায় আৰু বেলেগো থাকিব পাৰে। যে তাৰে পৰা ল'ব পৰা দখনা ফাচৰা আৰু নাই, এইখিনি হৈছে বড়ো সম্প্ৰদায়ৰ কিছুমান পোচাক। আৰণাই যিখন গলত লয় দখনা পোচাকযোৰৰ কথা কৈছে। লগতে চুৰিয়া পাগুৰি চেলেং ৰিহা আৰু মেখেলা, এইটো সম্পূৰ্ণ আমাৰ থলুৱা অসমীয়া মেখেলা চাদৰ, আমাৰ অসমীয়া জাতিৰ পোচাক এইখিনি। পাতানি পহ গামোচা, উগন ফালি তাগলা। পাতানি বুলি কওঁতে কোচ ৰাজবংশীসকলৰ এবিধ পোচাক। আৰু পহবিধ হৈছে কাৰ্বি সম্প্ৰদায়ৰ। গামোচাখনৰ কথা আমি জানোৱেই, অসমীয়া গামোচাও আছে আৰু বিভিন্ন বেলেগ সম্প্ৰদায়ৰ গামোচা আছে। লগতে উগন ফালি তাগলা, উগন আচলতে আহোমসকলৰ, আমাৰ অসমীয়া সংস্কৃতিৰ কিছুমান ৰয়েল ড্ৰেছ আচলতে ক'ব গ'লে, ৰজা মহাৰজাসকলৰ কিছু পোচাক। ফালি হৈছে বড়োসকলৰে এবিধ পোচাকৰ নাম আৰু তাগলা হ'ল তিৱা সম্প্ৰদায়ৰ এবিধ পোচাকৰ নাম। এই গোটেই কবিতাটোত যিমানখিনি জনজাতীয় পোচাক বা জনজাতিৰ কথা লিখা আছে, আমি আচলতে সকলোৱে ভালদৰে নাজানো বা কোনোবাই জানিব পাৰে, কিন্তু মোৰ ক্ষেত্ৰত মই ভাবিছোঁ যে মই হয়তো ইমান দিন জনা নাছিলোঁ আৰু সেয়েহে মই ভাবিলোঁ এই কবিতাটো কিছু আলোচনা কৰা যাওক। আছে আমাৰ জনজাতীয় পোচাক পৰিহিত কিছুগৰাকী মহিলা বা পুৰুষ আৰু তেওঁলোকৰ ড্ৰেছবিলাকৰ মই লিখি দিছোঁ। পিনি পেকক কাৰ্বিসকলৰ, ফাচকাই মণিপুৰী, দখনা বড়ো, আৰু ইয়াতে অসমীয়া বুলি লিখিছোঁ চুৰিয়া। তাৰপিছত পাতানি হৈছে সোণোৱাল কছাৰীসকলৰ আৰু ৰিগু ৰিখাওচা ডিমাচা সম্প্ৰদায়ৰ। ভাবিছোঁ যে এইটো সঁচাকৈ এটি গুৰুত্বপূৰ্ণ কবিতা আৰু এইটো কেৱল দ্বিতীয় শ্ৰেণীৰ বাবেই নহয়, সকলো ল'ৰা ছোৱালীৰ বাবে আৰু আমাৰ সকলোৰে বাবে আচলতে এইটো অতিকৈ গুৰুত্বপূৰ্ণ এটি কবিতা। আমি সকলোৱে ভালদৰে এইবোৰ চোৱাটো প্ৰয়োজন। আৰু এইখিনি লিখোঁতে হয়তো মোৰ অকণমান কিবা ভুলো হ'ব পাৰে, কোনোবা সদাশয় ব্যক্তিয়ে জানিলে মোক ভুলটো আঙুলিয়াই দিলে মই ভাল পাম। অকণমান মই ইয়াৰ পৰা সহায় লৈছোঁ, যেনে আজি বিদ্যালয় সপ্তাহৰ শেষৰ দিন, ছাত্ৰ ছাত্ৰীসকল শোভাযাত্ৰাৰ বাবে সাজু হৈছে। সকলোৱে বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধিছে। প্ৰবালহঁতৰ গাত মিচিং সাজ মিবু গালোক, ৰীমাহঁতে ডিমাচা সাজ ৰিগু ৰিখাওচা পিন্ধি আহিছে। কাৰ্বি সাজ পিনি পেকক পিন্ধি অহা দীপাহঁতক বৰ ধুনীয়া লাগিছে। বড়োসকলৰ দখনা পৰিহিত মূৰ্ছনাহঁতৰ দলটো সাজি কাজি আহিছে। আনসকলেও মেখেলা চাদৰ ধুতি চোলা পৰিধান কৰিছে। সকলোৱে শাৰী পাতি শোভাযাত্ৰাত ভাগ লৈছে। প্ৰখৰ ৰ'দ সহিব নোৱাৰি হঠাৎ দীপা ঢলি পৰিল। প্ৰবালহঁতে তাইক ধৰি বহুৱাই দিলে। মূৰ্ছনাই ডিঙিত লোৱা আৰনাইখনেৰে তাইক বিচিবলৈ ধৰিলে। আৰু বাকীবোৰ নাম মই অকণমান গুগলত চাৰ্চ কৰি উলিয়াইছোঁ। আশা কৰোঁ সকলোৱে উপকৃত হ'ব। ধন্যবাদ।